নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে নিশ্চয় জানে 30 অক্টোবৰ কলা দিৱস, এতিয়া শোক দিৱস, আমাৰ বৰ দুখ লগা দিন। আপোনালোকক দেখাম আমাৰ তেতেলীগুৰি ৰূপজ্যোতি সংঘৰ উদ্যোগত 151 চাকি জ্বলোৱা হৈছে। গাঁওখন ভ্ৰমণ কৰা হৈছে, বিভিন্ন অতিথি মতা হৈছে তামোলপুৰৰ পৰা। আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিয়ে ক'লোঁ, তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেতেলীগুৰি ৰূপজ্যোতি সংঘৰ উদ্যোগত আজি 30 অক্টোবৰৰ দিনা কলা দিৱস উদযাপন কৰা হৈছে। 151টা ছাতি ইয়াত আছে, ইয়াক জ্বলোৱা হ'ব অলপ পিছতে। আপোনালোকে চাই যাব। প্ৰথম বন্তি প্ৰজ্বলন কৰা হৈছে। আপোনালোকক আৰু দেখাম গোটেইকেইঘৰ বন্তি জ্বলোৱা হ'লে কেনে দেখায়। মজা লাগিব, মজা মজা। জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে, তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ, প্ৰণামো তোমাক। শ্বহীদ, প্ৰণামো তোমাক। সকলোৱে বন্তি প্ৰজ্বলন কৰাত ব্যস্ত হৈ আছে। সৰু ডাঙৰ সকলোৱে ধুনীয়াকৈ নামত ব্যস্ত। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। সকলোৱে চাকি জ্বলাই আছে। ধুনীয়া কৰি আমাৰ সংঘৰ চৌহদটো সজাই দিছে, চাকিৰে পৰিপূৰ্ণ কৰি দিছে। আপোনালোকক দেখাই আছোঁ, কি ধুনীয়া লাগিব। প্লিজ সম্পূৰ্ণ কৰি ভিডিঅ'টো চাই যাওক আপোনালোকে। তেতেলীগুৰি ৰূপজ্যোতি সংঘৰ উদ্যোগত মৌন সমদল। অক্টোবৰ কলা দিৱস উপলক্ষে শান্তি সমদল। বিশ্ব শান্তিৰ হকে মৌন সমদল। হিংসা বন্ধ দেখাই নাপালো। বিশ্ব শান্তিৰ হকে মৌন সমদল, এনেকুৱা বহুত আছে, সকলোবিলাক দেখাব নোৱাৰিম। দক্ষিণ চুবুৰী গাঁও উন্নয়ন সমিতিৰ মান্যবৰ সভাপতি মহোদয় প্ৰমুখ্যে সম্বৰ্ধনা জ্ঞাপন কৰিব তেতেলীগুৰি ৰূপজ্যোতি সংঘৰ সদস্যা শ্ৰী জুৰিমণি কলিতাই। আমন্ত্ৰিত সকলো ব্যক্তিকে সম্বৰ্ধনা জনোৱা হ'ল। এতিয়া আমি গাঁও ভ্ৰমণৰ কাৰণে আগবাঢ়িম। এতিয়া বন্তি প্ৰজ্বলন কৰি আছোঁ, তাৰপিছতে আপোনালোকক দেখাম গাঁও ভ্ৰমণ কৰা।
ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ কমেণ্টছ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু কাষত থকা বেল আইকনটো টিপি দিব। আৰু আশা ৰাখিল নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম বুলি। আজিলৈ বাই।